ধন্যবাদ দিছোঁ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিশেষকৈ এই চুক্তিত এটা ৰোল মানে প্লে কৰিছিলে, কি ৰোল এটা প্লে কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিউৰোক্ৰেটছ সকলকো মই ধন্যবাদ জনাইছোঁ কি প্ৰথমবাৰৰ কাৰণে তেনেকুৱা এটা চুক্তি অতি শীঘ্ৰে ৰূপায়ণ হ'বলৈ গৈ আছে। কাৰণ উত্তৰ পূৰ্বাঞ্চলত বহুত চুক্তি হৈ গৈছে আৰু বহুত চুক্তি আজিলৈকে 20-25-30 বছৰলৈকে সঠিকভাৱে ইমপ্লিমেণ্ট হোৱা নাই। এই BTR একৰ্ডটো যে গভৰ্ণমেণ্টে চিৰিয়াছলি ইমপ্লিমেণ্ট কৰি আছে, ইয়াৰ কাৰণে চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ বাকী ক্লজখিনিও সুন্দৰকৈ মানে ইমপ্লিমেণ্ট হ'ব আৰু এই অঞ্চল ৰাইজে শান্তি সম্প্ৰীতি চবে মিলা প্ৰীতিৰে সুন্দৰ এটা BTR পাবলৈ সক্ষম হ'ব, সকলো দিশৰ পৰা উন্নয়ন হ'ব, সেইটোকে আমি চবেই বিচাৰিছোঁ। চাওক, এইটো সৰ্বদলীয় বৈঠকটোতো তাত আলোচনা হৈছে, চবেই কৈছে কি নিৰ্বাচন যিমান পাৰে শীঘ্ৰে এইটো হ'ব লাগে, কিন্তু ইফালে হেল্থ ইছ্যু এটা আছে। তথাপিতো আমি গভৰ্ণমেণ্টক আপিল কৰিছোঁ কি যিমান পাৰে সোনকালে নিৰ্বাচনটো পাতিব লাগে। এটা ডেম'ক্ৰেটিক যিটো প্ৰচেছ সেইটো ভেকাম হ'ব নালাগে, এই কাৰণে গভৰ্ণমেণ্টেও চিন্তা কৰিছে। আমি আশা কৰিছোঁ ডিচেম্বৰৰ কথা কৈছে, কিন্তু আশে পাশে কিবা ইলেকশ্যনটো হৈ যাব।